ৰধলা বাটটো তহঁতৰ ইমান দূৰত টমটম এখনো নেপালো আহিবলৈ বিয়নী এইখিনিতে কাম কৰি আছে মই ছোৱালীজনীক ফোন কৰি কৈছিলো নাই কোৱা নেকি আপোনাক বিয়নী নাই তাই সেই ভিতৰত আছে খেতি দিন যে কাম কৰিবলৈ মানুহ আহিছে ধান ৰুবলৈ সেই তাকে তাই ভিতৰত ভাত চাত বনাই আছে নেকি ছাগলীবোৰ বান্ধি দিছে ছাগলী বন্ধা এইবোৰ চব ছাগলী বন্ধা দুটামান আছিলে কালি পৰহিয়ে দিলো আমাৰ আকৌ বানপানী উঠিছে পটককে আহিব লগা হৈ গ'ল ভিতৰলৈ আহকচোন বিয়নী এইটো লৈ যাওকচোন আপুনি এইখিনিতে বহিব নি হ'ব মই এইখিনিতে বহিম বাহিৰতে বহো গাড়ীয়ে মটৰে আহিছো কিবা লাগি আহিছে ভিতৰত কাৰেণ্টটো নাই বহিব গৰমহে পাব বহক হ'ব এইখিনিতে বহো পানী এগিলাচ লৈ আহিব বিয়নী আইজনী বিয়নী পানী লওক দিয়ক আপুনি খক মই তামোল এখন লওঁগে দে বিয়নী হ'ব খেতি দিনত বৰ দিগদাৰ বুজিছে বিয়নী মানুহ থাকে যে বৰ দিগদাৰ হয় খেতি দিনত আমাৰ সেই আগতীয়াকে ৰুইছিলো বুজিছে এইবাৰ আকৌ পানী আমাৰ ফালে আনকালে নুঠে নহয় এইবাৰ আকৌ পানী উঠিলে এই ৰোৱাবোৰ গোটেই হেৰি হৈ গ'ল আকৌ ৰুব লাগিব পানী কমিলে পানী বেছি হৈছে ছাগলীও 3জনী উঠি গ'ল মোৰ ছোৱালীজনী ঘৰৰ পৰাই আহোগেচোন খবৰ এটা লৈ আহোগে ভালে কৰিলে আকৌ ঘৰত ভাল ভালে আৰু এয়াহে আৰু তাইও আকৌ অকলে ভাত পানী বনাব নোৱাৰে অকমান লাগি দিব লাগে মইতো তাকে ছাগলীকেইটা আলি পেলাই তাইকে অকণ ভাতৰ লগত লাগি দিওঁ নোৱাৰে তাই অকলে অকলে কাম কৰিবই নোৱাৰে এটা কাম কৰোঁতে এঘণ্টামান লাগে এই আগতে আকৌ নকৰে যে আগতে চব মই কৰিয়ে বেয়া কৰিলো তাকেহে আগতে মই কৰি দিওঁ যে সেই বেয়া হ'ল আকৌ সেইকাৰণে আহোঁতে আপোনাৰ কিবা দিগদাৰ হৈছিলে নি দিগদাৰ একো হোৱা নাই এই কাষতে মাইকী মানুহজনী বহিলে 3টামান ল'ৰা ছোৱালী কোচতে বহাই লৈছে এনেই গৰম উঠিছে বৰ কিবা এটা সেইখিনিতে খং এটা উঠিছিলে ভাড়াটো দি আহিছো যেতিয়া অকণ ভালকে আহিবলৈ পাব লাগে গাড়ী আপোনালোকে ৰধলা পথাৰ চোৱা বহুত চোৱা আহিব লাগে বহুত দাম লয় বিয়নী বিয়নী নাই নেকি বিয়নী পথাৰলৈ গ'ল আকৌ ফাৰ্ষ্টতে গ'ল ল'ৰাটো গ'ল দুটা মানুহ লাগে নহয় পথাৰত এটা আকৌ হেৰি মানে কি বুলি কয় আপোনাৰ হালৰ মুখত ঘূৰিব লাগে এটা আকৌ চুটকান ঘূৰি আছে ল'ৰাটো খেতিকেইটাত বৰ দিগদাৰ বুজিছে হাল ফুৰি ট্ৰেক্টৰ পাইছে হাল বৰ ট্ৰেক্টৰ এই ওচৰৰ ল'ৰা এটা টিয়াকলি নেকি আপুনি চিনি পায় নেকি ভাল এই জোঁৱাইৰ লগত যায় আমাৰ সেইটো কথা পইচা পাতি তাইকে দিলেও হয় সেইকাৰণে ল'ৰাটো ভালেই বাৰু ভাল হাঁহিয়ে থাকে ল'ৰাটো হয় বাৰু ভাল মই ভালেই পাওঁ তাক ভালে মই ভালেই পাওঁ আমাৰ ঘৰলৈ আহিলে মই ভাতে পাতিয়ে চাহে তাহে খুৱাই পঠিয়াম ল'ৰাটো ভালেই বাৰু ল'ৰাটো নাই নেকি আছে অকমানিটো এইটো ৰখিয়া আছে আকৌ খেলা থাকা বুজিছে চাওকচোন এইটো বেলেগ লাজৰ লগৰীয়াবোৰ লগত থাকে পৰীক্ষা ভালেই হ'ল এতিয়া যাবলৈ আইতা ঘৰলে বানপানী যাম বুলিও যাব নোৱাৰো ময়ে আহিছো থকাকে দেই মই মাজনী মাতি দিওঁগে এইকেইটা কাৰ ল'ৰা ৰীণা নাতিনীয়েক নেকি মা তুমি পালাহি আইজনী কামত লাগি আছিলি পথাৰলৈ ভাত দিব লাগে ল'ৰালৈকে বনাই আছিলো পথাৰলৈ ভাত দি পঠিয়াব লাগিব এই নিবহি ল'ৰা এটা পঠিয়াব আহিব মই বনাই গৈ হ'ল আৰু মা আহিছিলে নহয় কথা পাতিলা পাতিলো তামোল দিলে নে তামোলো খালো চব খালো মই চাহ অকণ দিওঁগে বহা হ'ব তই নিজৰ কামবোৰ কৰি লগে যা হ'ব মোৰ হ'লে ল'ৰাটো আহিব আৰু ভাতকেইটা দি পঠিয়াম আৰু মায়ে বান্ধি আছে হ'ব মই কেইদিনমান থকাকে আহিছো ভালে কৰিলা বহুত দিন অহা নাই মই চাহ অকণ দিওঁগে চাহ খাই লোৱা হ'ব দে ওলাই যাব আজিনি ভাত দিলি পথাৰলৈ ভাত বনাই থোৱা আছে ল'ৰাটো পোৱাহি নাই নহয় ল'ৰাটো পালেহি দি পঠিয়াম দেউতাকো লৈ নিব নোৱাৰিলা এদিনৰ কাৰণে বাপেৰে আহিব নোৱাৰে আকৌ গোটেই এইবোৰ ছাগলী তাগলীবোৰ মৰিলে নহয় বানপানীত পানী ঢেৰ হ'ল আকৌ মুস্কানকহে আহিবলৈ লাগিছিলে তাইকে লৈ নিব লাগিছিলে তাইৰো কাম নাই তাইক আকৌ আনিবলৈ গাভৰু ছোৱালী আকৌ মাকজনীও অকল সেয়া নহয় তাইকে আমাৰো ভাল লাগিলে অকমান হয় বাৰু বহুতে যাবও পৰা নাই লগো পোৱা নাই সিহঁতক
বনাওঁতে হাত ভাত বনাওঁতে তাই ইমান লেতেৰাখন কৰি থৈ আছে গোটেই বাতি কাঁহী বৈছে বিয়নী গোটেই নদন বদন একো এটা কাম নাজানে মায়েনো কি অনবৰতে কামৰ কথাকে চিঞৰি থাকে মই চফা কৰিম আপুনি কৰিব নেকি তেনেকে নকবি আকৌ মায়ে এজনীও কৰি পেলাগে যা সময় নাপাওঁ ছাগলীকেইজনী আকৌ এতিয়া পানী দিব হ'লে আকৌ গৰুকেইটা খুটিতে আছে আকৌ লৰাই থৈ আহোঁগে আপুনি যে এনেই ভাত ফেলাই থাকে ৰাতিপুৱা 4টা বজাতে উঠিব মতা কুকুৰা নিচিনাকে দা দি থাকিব কাম বন হ'ব এজনী কাজিয়া নকৰচোন মায়ে কথাটোহে ক'লে তই চফা কৰিব লাগে যা মইতো চফা কৰিব লাগিব আপুনি যা চফা কৰিব লাগে যা কথা এটা পাতিব নোৱাৰে কথাও ক'ব নাপায় আজিকালি বোৱাৰীবোৰ বেয়া নাপাব আৰু নিজৰ ছোৱালী হিচাপেহে কওঁ মই বেয়া নাই পোৱা নিজৰ ছোৱালী বুলিহে কওঁ বেয়া নাই পোৱা খাইছো পেটেই ভৰাই দিলে বিয়নীয়ে কথা কৈ কি চাহ খাবা ঘৰত ছোৱালীজনী কাম বন নিশিকালে নেকি বিয়নীয়ে বাৰু কিবা এটা কাম কৰিব ল'ব একদম গোটেইখন ৰজন বৰণ কৰি থাকিব মই আকৌ ৰজন বৰণবোৰ বেয়া পাওঁ আকৌ শিকাইছিলো গোটেই কাম বোৰ শিকাইছিলো ঘৰত দেখোন ভালকে কৰে ইয়াত কাম কৰিব নাজানে নেকি বিয়নী ক'তনো কাম কৰিব ভাতকেইটা বনাব 2 ঘণ্টা লাগিব 2 ঘণ্টা কি 2 ঘণ্টা ঠাই 3 ঘণ্টা লাগিব ছাগলী বা গৰু ছাগলী মই যাচ মাৰো কিবা এটা আপুনি এনেকে লাগি থাকে আপুনি ভালকে ক'ব এতিয়া আপুনি মুখলৈ দেখিলে নাই চাউকে একদম উঠি গ'লে মুখৰ আপুনি মমত ক'ব এনেকে মোৰ আগত তেনেকে কথা ক'লে তাই বেয়া পাব তাইকে মই নিজৰ ছোৱালী হিচাপে আপুনি চাগে বেলেগ আলহী আহিলেও এনেকে চাগে বদনাম গায় এনেকুৱা বদনাম গোৱা মানুহ নহয় দেই আমুকি এনেকুৱা বদনাম গোৱা মানুহ নহয় লোকৰ সেইকাৰণে মোৰ আগত ক'লে নিজৰ মাকজনী আহিছে তাইক যদি আপুনি এনেকে কথা শুনে তাই বেয়া হ'বই দিয়কচোন মই কথা শুনা নাই দিয়ক বিয়নী আপুনি কথা নক'ব মই কথা এষাৰহে কৈছিলো গোটেইখন লেতেৰা কৰি আছো তাই চাউতকে উঠাই মুখাগতি গুঠি গ'লে আপুনি নিজে দেখিছে নহয় এতিয়া আগতে মুখখন চুকাও নাছিলে চুকা নাছিলে তেওঁ কি মই চুকা কৈছিলো তোমাৰ জীয়াৰৰ মুখ জানো আগতে মোৰ লগত থাকোতে একো মাতেই নামাতে ওচৰৰ মানুহ আহিলে গমেই নাপায় ভিতৰত কোন আছে ইয়াত আহি দেখিহে দেখিছো কাজিয়া লগা আপোনালোক কিবা বৰ কাজিয়া লাগি থাকে নেকি অনবৰত বাৰু কাজিয়া নালাগো আমুকে কাজিয়া নালাগে আমুকে নিজৰ ছোৱালী হিচাপে বুলিহে কয় মোৰ এতিয়া চিন্তাহে লাগিছে দেই ছোৱালীজনী সদায় আপুনি কাজিয়া খেতি মই যাওঁ দেহে দেই ইয়াত নাথাকো আপোনালোক আপুনি ক'লেও যাওক বেগটো উলিয়াই দিওঁ নেকি কেলে আহিছিলো জানো আনক বেগটো আনক এনেকুৱা মানুহ হ'লে মই কেলে ছোৱালী বিয়া দিলো ভুল কৰিলো লওক লওক এইটো আপোনাৰ বেগ লৈ যাওক আপুনি হ'ব যাওঁগে ছোৱালী ক'ব আৰু বকে কাজিয়া লাগি নাথাকিব দেই মোৰ ছোৱালীজনীৰ লগত মই এজনীয়ে ছোৱালী তোমাৰ জীয়া আহে কাজিয়া লাগে যোৱা যোৱা তুমি যোৱা ছোৱালী বেলেগ ব্যৱস্থা আছে আকৌ লৈ যাম দেই এনেকে কাজিয়া লাগি হেৰি কৰি নাথাকিব আকৌ লৈ যাবা তোমাৰ ছোৱালী অ' মা ভাত খাওঁ বলক মাৰে নাই মাৰে গ'ল ক'লে গ'লগে কথা ক'বই নাই দুজনী মাৰ মুখখন লপত কচুপত মুখখন মোৰ লাপাত কচুপাত নে আপোনাৰ লাপাত কচুপাত আলহী এটা আহিলে ঠাহনি নাপায় নিজৰ ঘৰ আলহী পৰা আহিলে ই কি নাচাব মাজনী এতিয়া কাজিয়া লাগি লাগি পঠিয়াই ক'লে চাগে কিবা এটা বেয়া লগাকে সেইকাৰণে গ'লগে আপোনাৰ মানে সেইবিলাক সেইকাৰণে যাবগে লগীয়া হৈ থকাকে অহা মানুহজনী আমুকে বেয়াকে কোৱা মানুহ নহয় তেতিয়াহ'লে কেলে গ'ল সেইটো কওক আকৌ মোৰ কাৰণটো খুদকে যাম জানো নহয় আপোনাৰ মুখখন লাওপাত কচুপাত ক'বলৈ আহে গোটেই গাঁওখনে মানে গাঁওখনৰ কোনজনী আলহী আহে আপোনাৰ ওচৰলে জানো নহয় যিজনী মা আহিছিলে তাকো খেদি পঠিয়ালে মুখখন ইমানেই চোকা নাপায় দেই এই বয়সত এনেকুৱা হ'ব খেদি পঠিওৱা নাই তোৰ মাৰহে লাগি গৈছে মোৰ লগত কেলে লাগিছিলে কাৰণটো কওক কি পাতি আছিলে আপোনালোকে কথা ক'বই নোৱাৰি বিনা কথাত মানুহ এনেকে যাবগে পাৰে নেকি থকাকে অহা মানুহজনী আপুনি মানে এনেই কয় জানো দিয়ক আপোনাৰ চেও দুদিনমান থকাকে তেনেকুৱাই মানুহ ময়ো যামগে তেওঁৰ ঘৰলৈ ৰ'ব যা যা দুজনী মাৰ পিতা পদ্ধতি লৈছে আপুনিয়ে থাকক এখন চটকে বেগ লৈ ওলালি তই গ'লে খেতি ঘৰত কোনে কৰিব আপুনি কৰিব আকৌ ইনো দেখোন গায়ে থাকে চবৰে আপুনি মই মই নাচাওঁ থাকিলে নহয় অ শুনটো এনাই ঘৰলৈ যাওঁ ব'ল আমি সঁচাকে ল'ৰা ছোৱালী ওলাই গ'লগে কি কৰিছে মই যদি থাকিব লাগে আপুনি মাকো মাতিব লাগিব মাক থকাকে আহিছিলে আৰু কি কৰিবলৈ আহিছে হ'ব দে সোনকালে মাতকে যাওক ইমান মাতি আনক নহ'লে তাক নমাওক মাৰক মাতি আনিমগে আপুনিহে জগলৈ আহিছে আপুনি মাতি আনকে যাওক মই নোৱাৰিম আপুনি মাৰক মাতি আনকে যাওক